বৰষুণ হ'লে পাওঁ মাজনী মাজনী স্কুল নোযোৱা নেকি নটা বাজিবই হ'ল দেখোন কিনো কৰি ফুৰে ভিতৰত আৰু সিহঁতে জানো দেই দেতা মই যাওঁ দেই যা স্কুল ভালদৰে পঢ়া শুনা কৰিবি আকৌ বদমাছি কৰি নুফুৰিবি আকৌ দেই যা যা বল আমি স্কুললৈ যাওঁ ঐ বলব না আমি তামিল খুৰাৰ ঘৰ নহয় শিলিখা পুতলোগে বৌ আকৌ স্কুল দেৰি হ'লে বাইদেৱে ফোন কৰিব নহয় বল স্কুললৈ মই আছোঁ নহয় বল ओ भाइटी र'বা এই পলাশ বৰা নামৰ ল'ৰাটোক চিনি পোৱা নেকি হয় কওকচোন ময়ে পলাশ বৰা তেন্তে তোমাৰ নামত চিঠি এখন আহিছিলে ৰ'বা ওলাই দি আছোঁ তাৰমানে আহিব সময় নাছিলে এই দি আছোঁ এইখন লোৱা এইখন তোমাৰ ঠিক আছে তেনেহ'লে মই আহোঁ এতিয়া হা ঠিক আছে মৰম কি হ'ল ঐ তোৰ ইমান অভিমানে হ'ব দে অভিমানে কৰি থাক তই মইতো যামগৈ কি তুমি ক'ত যাবানো গম পাবাই তোমালৈ মই বস্তু এটা আনিছোঁ তুমি আগত কৈ লোৱা তুমি ক'লৈ যাবা তাৰপিছত তোমাৰ বস্তুটো দিবা এইখন পঢ়ি চাই লোৱা চাকৰি এপইণ্টমেণ্ট এটা আহিছে আজি এইখন দি থৈ গৈছে বহুত দূৰলৈ গুচি যাবা ন তোমাৰ অবিহনে মই কেনেকৈ থাকিম তোমাক নেদেখাকৈ মই এক মুহূৰ্তও থাকিব নোৱাৰোঁ হে পাগলী তুমি এইবোৰ কি কৈছা এটা কথা কি জানা তুমিতো জানাই মই দুখীয়া ঘৰৰ ল'ৰা মোৰ সৰুৰে পৰা এটাই আশা ডাঙৰ হৈ নিজে কিবা এটা কৰাৰ আৰু অৱশেষত মোৰ প্ৰাৰ্থনা ভগৱানে শুনিলে ৰ'বা মই তোমাৰ কাৰণে এটি সৰু উপহাৰ আনিছোঁ এইটো লোৱা আৰু এইটো সদায় তোমাৰ লগত ৰাখিবা মোলৈ মনত পৰিলে তুমি মোক এই বেগটোৰ মাজতেই বিচাৰি পাবা ব'লা এতিয়া আমি যাম কাইলৈ মই যামগৈ নহয় ব'লা চাওঁতে আজি পলাশ যোৱা এবছৰেই পাৰ হ'ল দুখন হিয়াৰ মিলন জানো এনেকুৱাই য'ত মৰমে পলাশে
দিয়া এটি সৰু উপহাৰ লৈ আজিও বুকুত বান্ধি ৰৈ আছে কিজানিবা পলাশ আহিব এনেদৰেই মৰমে পলাশে দিয়া এটি সৰু উপহাৰ লৈ আজিও ৰৈ আছে মাজনী ঐ মাজনী তোৰ কি হৈছে তই দেখোন মন মাৰি বহি আছ আৰু তোৰ দেখোন চকুত চকু পানী নাই মা একো হোৱা নাই তোৰ কাৰণে ভাল খবৰ এটা আছে মাজনী কি ভাল খবৰ মা কাইলৈ তোৰ চাবলৈ চহৰৰ পৰা এজন ল'ৰা আহিব হাতি গলে দুসাতিবা কোনে জোৰা দিব ভাগি গলে দুখন হিয়াই আকৌ জানো হাঁহিব এখন কালি চফা কৰিছিলোহে আজি আকৌ লেতেৰা হ'লে চফা কৰিয়ে লৈ আকৌ ধনী ঘৰৰ কাম কৰা মজা পাইছোঁ এতিয়া সৰুতে নপঢ়িলোঁ এয়া গতি মন হীৰা দৈ চাকে নহয় টিলিঙা হয় ছাৰ হয় ছাৰ মোৰ বেগটো লৈ আন এই ছাৰটোৱে নিজেও নিব নোৱাৰে খালি লোকক কৈ থাকিব হয় নিছোঁ মই আহিছোঁ দেই অঁ ছাৰ বেগটো লওক মৰমে পলাশৰ বাবে বাট চাওঁতে চাওঁতে বহু দিনেই পাৰ হৈ গ'ল আৰু শেষত মৰমে ভাৰসাম্যই হেৰুৱাই পেলালে মৰমৰ পৰিচয় মাথো এতিয়া এজনী পাগলী আৰু অৱশেষত পলাশৰো মৃত্যু হয় দুখন হিয়াৰ মিলন জানো এনেকুৱাই